হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? ইমান ধুনীয়া কুঁৱলী দিছে চাওকচোন, বহুত দিনৰ মূৰত, মানে বছৰেই চাগে, মানে যোৱা ঠাণ্ডাতেই দেখিছিলোঁ। আকৌ নেক্সট এবাৰ ঠাণ্ডা চাগে পৰিব আৰু কুঁৱলীয়ে মানে আগজাননী দিছে ঠাণ্ডা পেলাম বুলি পেলাই। এবাৰ ৰাতিপুৱা উঠিলোঁ, আজি অৱশ্যে ডিউটি যোৱা নাই, কালি ডিউটিত লৈ গৈছিলোঁ তাইক, কিন্তু বহুত শাস্তি কৰিছে, সেইকাৰণে ডিউটি নগ'লোঁ, ঘৰতে থাকিলোঁ আগবেলা টাইমখিনি। আৰু এতিয়া ওলাইছোঁ অকণমান ওলাই যাবলৈ, মানে কিবা অলপ বজাৰ আছে, বজাৰখিনি কিনি আনো যায়। বতৰটো আজি বহুত ঠাণ্ডা আৰু তাই এতিয়া ঘাঁহবিলাক অলপ অলপ শুকাইছে, অলৰেডি শুকাইছে, হাতৰবিলাক এৰুৱাই দিব পৰা হৈছে আৰু ভৰিবিলাক অলপ বাকী আছে, খালি ভৰিখিনি শুকালে আৰু ভাল হৈ যাব। ওলাই আহিছোঁ, গাড়ীত উঠি ল'লোঁ বাৰু। বহুত দিন হ'ল মাছ মাংস খাব পোৱা নাই, ইমান বেয়া লাগি আছে মনটো। তাইও একদম আলু খানা ভাত খাই মানে ভাত দিলেই কয় আৰু আলুৱে আনিছা নেকি, ডাঙৰ মানুহৰ নিচিনাকৈ। গৈ আছোঁ বাৰু বজাৰলৈ বুলি। এই মছজিদটো যে বৰ ধুনীয়া লাগে, সন্ধিয়া যেতিয়া লাইটবিলাক জ্বলাই দিয়ে, ইমান ধুনীয়া লাইটেৰে সজোৱা মছজিদটো। এতিয়া দিনত কাৰণে একো দেখি নাপায়। গৈ আছোঁ, বিশাল পামেই এতিয়া, বিশাললৈকে বুলিয়েই গৈছোঁ। মানে কিবা তাইৰ জোতা নাই, জোতা এযোৰ ল'ব লাগে। আগৰ যিমান জোতা আছিলে চব সৰু হৈ গৈছে আৰু মানে বেলেগক দি দিলোঁ। এতিয়া মানে নতুন জোতা ফাৰ্ষ্টতে বাৰু এযোৰেই লৈ লওঁ, পিছলৈকে আৰু ল'ব লাগিব। এতিয়া মানে আছে চেণ্ডেল, কিন্তু হ'লেও মানে জোতা এযোৰৰ প্ৰয়োজন, যিহেতু ঠাণ্ডা, হঠাৎ কেতিয়াবা ঠাণ্ডা পৰি যাব। আৰু পূজা যে, পূজাৰ কাৰণে শিলচৰত বহুত মানুহ, বহুত ভিৰ, বহুত গাড়ী। আৰু চাওকচোন, ভাল লাগিছে নহয় জানো, ইমান ধুনীয়াকৈ সজাই থৈছে কাপোৰকেইযোৰ, কিন্তু বেছিয়েই মানে ৰমক জমক। ইয়াতে বহুত মানে ডিপ কালাৰবিলাক, পটককৈ চকুত লগা কালাৰবিলাক বহুত ভাল পায় ইয়াৰে মানুহে, আৰু সেইবিলাকেই পিন্ধে। আৰু বিশাল একদম মানুহেৰে ফুল, ক'তো মানে খোজ দিব এঠাইত ৰৈ থাকিব জেগা নাই, আপুনি খোজকাঢ়ি গৈয়ে থাকিব লাগিব, তেহে পাৰিব। তাই মৰম লাগিছে সেই চেণ্ডেলযোৰ, জোতাযোৰ, কিন্তু এইবোৰ এতিয়া তাইৰ ভৰিত নহয়, তথাপিতো দেখাইছে আৰু। এতিয়া জোতা লওঁ বাৰু এযোৰ তালৈকে। বহুত ধুনীয়া জোতা কালেকশ্যন ওলাইছে দেই, বৰ ধুনীয়া লাগিছে। লাষ্টত যাই পেলাই এযোৰ জোতা ল'লোঁ বাৰু, পিংক কালাৰ। তাই পিন্ধি চাব দিছোঁ মানে ভৰিত হয়নে নহয়। 2 to 4 years লিখাই আছে, যিহেতু তাই 3 years চলি আছে। 3 years কমপ্লিট হৈছে, অৱশ্যে কমপ্লিট হৈ গৈছে। গতিকে এইযোৰ জোতা ফাইনেল কৰিলোঁ, ল'লোঁ। আৰু তাইক লগা হ'ল বেণ্ড চুলিত মাৰিবলৈ, কোনটো লাগে লওক, মানে মোৰ লগৰজনীয়ে, তাইৰ মাহীয়েকে তাইক পচন্দ কৰি দিছে। আৰু এতিয়া ফেঞ্চি ফ্ৰক এটা ল'ম বুলি ভাবিছিলোঁ, এখন বিয়া আছে, বিয়াখনৰ কাৰণে যাব লাগে, কিন্তু একো ভাল লগা ফেঞ্চি ফ্ৰকবিলাক পোৱা নাই। ইমান মৰম লগা একদম কাপোৰবিলাক ওলাইছে যে, সৰু বাচ্ছা মানে দেখিয়েই ভাল লাগি যায়। আৰু ইয়াতে কিছুমান গ্ৰচাৰী সামগ্ৰী আছে, যিবিলাক একেবাৰে কম দামত দি আছে, অফাৰ প্ৰাইজত। আমাৰ বস্তু লোৱা হৈ গ'ল, এতিয়া আমি তথাপিতো আৰু কিবা কিবি চকুত পৰে নেকি চাই আছোঁ। কমফৰ্টটো শেষ হৈছে আমাৰ, গতিকে এটা কমফৰ্ট ল'ব লাগিছিলে বুলি ভাবিছোঁ, কিন্তু কি কৰোঁ চাওঁ, লগৰজনীকো সুধি চাওঁ। আৰু বাচন বাতি ইমান মানে অফাৰ চলি আছে, ঘৰটো যদি ওচৰতে হ'লহেঁতেন চব লৈ গ'লোহেঁতেন, কিন্তু এতিয়া ঘৰটো ইমান দূৰত, ইমানবিলাক বস্তু বেগত কঢ়িয়াবলৈ বহুতো সুবিধা, নিজৰেই যাব অসুবিধা, ৰাতিটো গৈ নাপায় বাচ্ছা লৈ। আৰু ফাইনেলি আহি গ'লোঁ ঘৰ, আৰু আজিলৈকে বাই বাই, ইমানেই। আগলৈকে চাই থাকিব ভিডিঅ'টো, চাই কেনেকুৱা লাগিল জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব।